নমস্কাৰ, মই জুলি। আপোনালোক সকলোকে মোৰ চেনেল লাইভ বেবেলটিলৈ বহুত বেছি স্বাগতম জনাইছোঁ। এই দেখি গম পাইছে চাগে, আজি মই মাছৰ ৰেচিপি লৈ আহিছোঁ। মই মাছখিনি ভাজি আছোঁ। মাছখিনি ভজাটো আৰু কি সকলোৱে জানে, এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ভালকৈ লুটিয়াই দিব, তেতিয়া ভালকৈ ফ্ৰাই হ'লে ভাল আৰু ভালকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছতে চাওক, মোৰ ফ্ৰাই হৈছে প্ৰায়। এতিয়া মই এইখিনি নমাই থ'ম। নমাই থৈ আকৌ কেৰাহীত মই তেল দি পিঁয়াজখিনি দি মই পিঁয়াজখিনি ভাজি ল'ম। এয়া চাওক, মই পিঁয়াজখিনি দিছোঁ। তাৰপিছত দিলোঁ মই হালধি। তাৰপিছতে মই দিম সোৱাদ অনুসৰি নিমখ। যিমান নিমখ আপোনালোকে খায় সিমান নিমখ দিব পাৰে। দি আপোনালোকে সেইখিনি ভালকৈ লৰাই ল'ব। এয়া চাওক, মই লৰাই দিছোঁ। লৰাই অকণমান টাইম লৰোৱাৰ পিছতে আমি ইয়াত দিম আদা নহৰু পেষ্টটো। আদা নহৰু পেষ্টটো দিয়াৰ পিছতে আৰু অকণ লৰাই দিম। অকণ ভালকৈ লৰাই ল'ম। ভালকৈ লৰাই লোৱাৰ পিছতে আমাৰ মেইন যোনটো ইনগ্ৰিডিয়েণ্ট হয় সেইটো আমি দিম। সেইটো হৈছে, আজি মই মাছৰ লগত বনাম বগা কোমোৰাটো। এয়া বগা কোমোৰা মই দিলোঁ। এইখিনি মই ভালকৈ ধুই লৈছোঁ, কাটি উঠি এয়া মই দিলোঁ। এতিয়া এইখিনি অকণ লৰাই এতিয়া মই লাহেকৈ ঢাকনিখন দি দিম। এনেকৈ আৰু অকণ ভাজি ঢাকনিখন দি ভালকৈ অকণ ভাজি ল'ব লাগিব। ভাজি তাৰপিছতে এয়া যাওক, মই ঢাকনিখন দি দিছোঁ। এতিয়া মই ইয়াত সৰিয়হ গুড়া কৰি থোৱা আছিলে, সৰিয়হ গুড়ি অকণমান দি দিছোঁ। তাৰপিছত আকৌ এবাৰ লৰাই দিছোঁ। লৰাই ভালকৈ ভজা হোৱাৰ পিছতেই মই ইয়াত অকণ পানী দি দিম। যিমানখিনি লাগে আমাক পানীৰ প্ৰয়োজন সেইখিনি পানী মই দি দিলোঁ। আৰু অকণমান উতলিবলৈ দিম। উতলাৰ পিছতে তাৰপিছতে মই ইয়াত দিম মাছ কেইপিচ। আপোনালোকৰ মানুহ যিমান থাকে সেই অনুসৰি মাছ দিব, আৰু যদি কোনোবাই বেছি খায় বেছি দিব পাৰে। মাছখিনি দিয়াৰ পিছতে আকৌ ভালকৈ অকণমান উতলিব দিম। জানিবই কিমান টাইম উতলিলে অকণ শুকাই যাব পানীটো। তাৰপিছতে আমাৰ ৰেডি হৈ যাব। তাৰপিছত আমি সকলোৱে ছাৰ্ভ কৰি খাব পাৰিম আৰু বহুত বেছি ভাল লাগে খাই। আপোনালোকে খাই চাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া চাওক, কেনেকুৱা লাগিছে জনাব কমেণ্টত। ধন্যবাদ। নেক্সট আকৌ এটা ৰেচিপি লৈ আহিম।